হেল্ল' নমস্কাৰ, মানে মই অসমবাসী ৰাজ। মই শুনো আপোনালোকে চাইছে হুনো এণ্ড gungun ব্লগছ। এতিয়া মই দেখা মোৰ পথাৰখন, এইখন আছে মোৰ পথাৰখন। পথাৰখনৰ মই বহুত দিন অহা নাই, আজি আহিছোঁ। এইখন আছে মোৰ পথাৰখন। দৰৱ মাৰিও আছে, পথাৰখনত বন উঠিছে। ত' পথাৰখনত আহিছোঁ, এইখন মোৰ পথাৰ। আমাৰ দ মাটি নাই, বাম মাটিহে দুবিঘা আছে। যিখিনি আপোনালোকক দেখুৱাইছিলোঁ খেতি মাটি, সেইখিনি আধি মাটিহে কৈছোঁ। মোৰ পথাৰখনৰ ওচৰতে এটা নলা আছে, সেইটো হৈছে নলা। এই নলাতে আমি মাছ ধৰোঁ। পানী শুকালে মানে, এতিয়া পানী বাঢ়ি আছে আৰু বৰষুণ এজাক দিলে মোৰ পথাৰত পানী সোমায়। এইটো হ'ল ৰাস্তা। ৰাস্তাটোৰ মাজৰ দুয়োকাষে পথাৰ, এইফালে এখন পথাৰ আৰু সেইফালে এখন পথাৰ। যেতিয়া ধান কলপকা দি থাকে দেখিবলৈ বৰ ধুনীয়া দেখে, ধানখিনি পকিলে মানে। তো আৰু এইখন আমাৰ দলংখন, এইখন আমাৰ দলংখন। এই ঘৰটো হৈছে ক্লাব ঘৰ। এই ঘৰটো ক্লাব ঘৰ, আৰু ক্লাব ঘৰৰ কাষতে লাগি আছে আমাৰ নামঘৰ। এইটো হৈছে আমাৰ নামঘৰ। নামঘৰটো নতুনকৈ বনোৱা হৈছে নামঘৰ। মই এতিয়া গৈ আছোঁ মিস্ত্ৰী দাদাজনৰ ঘৰলৈ। এতিয়া মই পালোহি মোৰ দাদাজনৰ ঘৰ। এয়া মই দাদাজনৰ ঘৰ পালোহি। এতিয়া সোমাই আছোঁ মই দাদাজনৰ ঘৰলৈ। দাদাজনৰ ঘৰত নতুন ফুলৰ মানে এইটো অনলাইন কৰি ফুল আনিছিলে, বৰ ধুনীয়াকৈ ৰুই থৈছে। এইটো দেখাইছোঁ ফুলখিনি। দাদাই বহুত আপতালত থয় মানে ফুলবোৰ, ৰুই ৰাতিপুৱা পানী দিয়ে, গধূলিও বহুত আপতালত থয়, দেখাইছোঁ আপোনালোকক। আৰু এয়া মোক ফুল পুলি দিছে। তাৰে এজোপা হৈছে ঔষধি গছ, এইজোপা হৈছে ঔষধি গছ। এই গছজোপা আপোনালোকে হয়তো চিনি নাপাব পাৰে, কিছুমানে পাব কিন্তু কিছুমানে নাপাব। ইয়াৰ নাম হৈছে জমলাখুটি। এই সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহক কেতিয়া দণ্ডিছ হয় তেতিয়া খাব লাগে। এই দৰৱৰ কাৰণে বৰ উপযোগী, ইয়াক খাব লাগে। খালে মানে দণ্ডিছ ভাল হয়। সৰু ল'ৰা ছোৱালী মুগ্ধ হ'লেও ভাল হয়। মুগ্ধ হ'লে মানে খুৱাব লাগে, লগতে ডালমিচি দিব লাগে, তেতিয়া মিঠাটো হয়, নহ'লে মিঠা মিঠা নহয়। এইফালো আগফালে হ'ল, আকৌ আপোনালোকক দেখাইছোঁ পিছফালেও ধুনীয়াকৈ ৰাখিছে ফুলবোৰ। এইজোপা হৈছে মনি প্লাণ্ট। মনি প্লাণ্ট ৰুলে মানে মানুহৰ টকা পইচা হয় বুলি কয়, সেইকাৰণে মনি প্লাণ্ট ৰুৱে মানে। ইয়াত আছে এজোপা তুলসী গছ, তুলসী গছজোপা বৰ ধুনীয়াকৈ ৰাখিছে। আৰু মোক যিজোপা ফুল দিছিলে তাৰ পুলি ইয়াত আছে। আৰু এইজোপা হৈছে জমলাখুটি গছ, আৰু ফুলো ধৰে। এইজোপা হৈছে কুকুৰাজা ফুল। ইমান সুন্দৰভাৱে থাকে ফুলবোৰ। তেল অলপ হয় ন, অতি সুফলহে। দাদাজনৰ ঘৰৰ পৰা আহি ঘৰ পালোহি। এয়া মোৰ মানুহজনীয়ে কাপোৰ চিলাই আছে। কালি অনলাইনত দিছিলে, কালি আহিলে অনলাইনত। তো কাপোৰযোৰ চিলাই আছে। দেখাই দিয়াচোন কাপোৰযোৰ কোনযোৰ।
ৰ'ব মেখেলাখন চিলাই লওঁ। মেখেলাখন এই মেখেলা চিলাই আছে, অকণমান আছে চিলাবলৈ। চিলাই দিছে আৰু আছে সেইফালেও চিলাবলৈ আছে, এখন মেখেলাখন চিলাই আছে। মেখেলাখন চিলাই হ'ল, এতিয়া কাপোৰযোৰ দেখাব আপোনালোকক। এখন মেখেলাখন আৰু এইখন চাদৰ। মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।